বেদখলমুক্ত কবু চাপৰি এতিয়া পৰিণত হৈছে বিভিন্ন বন্যপ্ৰাণীৰ আৱাসভূমিলৈ। বনঘৰচীয়া ঘোঁৰা আৰু আলহী পক্ষীৰ আগমন। দেওবাৰে দিনৰ 11 বজাত জোনাইৰ কবু চাপৰিত দেখা গ'ল পূৰ্বে নেদেখা এক দৃশ্য। হয়, আজি বেদখলমুক্ত জোনাইৰ কবু চাপৰি। মানুহবিহীন কবু চাপৰি এতিয়া পৰিণত হৈছে বন্যপ্ৰাণীৰ আৱাসভূমিলৈ। কবু চাপৰিৰ অৰণ্যভূমিত এতিয়া মুক্ত মনে বিচৰণ কৰিছে এজাক দুষ্প্ৰাপ্য বনঘৰচীয়া ঘোঁৰা। সেউজীয়া গছত দেখা গৈছে বান্দৰৰ ধেমালি। জলাইসমূহত আগমন ঘটিছে বিভিন্ন পৰিভূমি চৰাইৰ। মুঠৰ ওপৰত এসময়ৰ মানুহৰে ভৰি থকা কবু চাপৰি এতিয়া পৰিণত হৈছে বিভিন্ন বন্যপ্ৰাণীৰ আৱাসভূমিলৈ। উল্লেখযোগ্য যে চলিত বৰ্ষৰ জুন মাহত কবু চাপৰিক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰি অসম চৰকাৰ আৰু বন বিভাগে কবু চাপৰিত বসবাস কৰি থকা পৰিয়ালসমূহক এৰি যাবলৈ জাননী জাৰি কৰে। প্ৰায় শতাধিক পৰিয়ালে নিজা আচবাব লৈ ত্যাগ কৰিছিল কবু চাপৰি। আজিও কবু চাপৰিত অত-তত সিঁচৰিত জহি খহি যোৱা ঘৰ আৰু বিদ্যালয়। জহি খহি যোৱা ঘৰ বা বিদ্যালয় গৃহসমূহত এতিয়া বন্যপ্ৰাণীৰ আশ্ৰয়স্থল। মুঠৰ ওপৰত কবু চাপৰি এতিয়া বন্যপ্ৰাণীৰ মুক্ত বিচৰণ ভূমি। মাথো চৰকাৰ আৰু বন বিভাগৰ সদিচ্ছা লাগে ইয়াক সংৰক্ষণৰ বাবে। কবু চাপৰিত প্ৰয়োজন এখন বন শিবিৰৰ। আগতকৈ বহুত ধুনীয়া হ'ল। চৰাই চিৰিকটিও ইয়াত নতুন নতুন দেখিব পোৱা গৈছে। তাৰপিছত আমাৰ যিখিনি বনৰীয়া ঘোঁৰা, বনঘৰচীয়া ঘোঁৰাবিলাকো আমাৰ ওচৰে পাঁজৰে থাকে। এতিয়া কিমান আছে? এতিয়া 20-22টামান আছে। এটা পোৱালি দিছে এতিয়া নতুনকৈ। এতিয়া হৰিণা আছে, গুই সাপ আছে, সাপটো আছেই। তাৰপিছত ডাউক, বান্দৰ, নতুন নতুন চৰাই চিৰিকটি অহা যোৱা কৰি আছে। ৰাতিপুৱা সময়ত দেখা পোৱা যায়। এই পৰিৱেশটো আগতকৈ বহুত ভাল হ'ল। চেফটি ফিল হৈছেগৈ। এতিয়া সেইটো ওপৰৰ পৰাই ওপৰ মহলে কৰিব। আমি কি কৰিম? আমি যিমানটো পাৰিছোঁ কৰি আছোঁ। আৰু কৰিবলগীয়াতো বহুত কিছু আছে। ইয়াত পাৰিলে মানে প্লেণ্টেশ্যন কৰিলে ভাল আছিলে আৰু ষ্টাফ দিলে ভাল আছিলে। তাৰপিছত আমাৰ বিশেষকৈ অহা যোৱাৰ কাৰণে বহুত অসুবিধা। একো নাও চাও একো নাই। বাইচাঞ্চ যদি কিবা এটা হৈ যায় আমি সাঁতুৰিয়ে যাব লাগিব। তাৰ উপৰি আমাৰ একো ব্যৱস্থা নাই। বৰ্তমান এতিয়া আছে এনে 7টামান আছে। তাৰপিছত আৰু এটা জেগাত আছে মোটামুটি 25টামান ঘোঁৰা আছে, বনৰীয়া ঘোঁৰা। আজি প্ৰায় আমি 6 মাহমান হ'ল ইয়াত থকা। আমি বৰ্তমান চাই আছোঁ, সংৰক্ষণ কৰি আছোঁ। পোৱালি এটা বাঢ়িছে বাৰু জনসংখ্যা। সৰু পোৱালি এটা সেইবিলাক আগৰ পৰা আহিছে নেকি, ডিব্ৰু-চৈখোৱাৰ পৰা। এতিয়া বৰ্তমান চাপৰিত জগাই আছে, বহুত জগা চাপৰি এনেকৈ 10টা-12টাকৈ আছে প্ৰায়। নাই 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 কৰা আজিলৈকে। এতিয়া আৰু অলপ আগত আছে, চিয়ালনালা বুলি কোৱা জেগাত আছে, মিৰিয়াখাল চাইডতে আছে। সেইটো 3 নং কবু চাপৰি। মানুহবোৰ নাই এতিয়াও। মানুহ নথকা আজি প্ৰায় 5 মাহ 6 মাহ এনেকুৱা হৈছে। চৰি আছে বহুতো জীৱ জন্তু এতিয়া ইয়াত আহিছে মানুহ নথকাৰ পৰা। পশু পক্ষীও প্ৰায় নেদেখা চৰাই চিৰিকটি আহিছে। আমি ওচৰতে চাই আছোঁ বাৰু বৰ্তমান। আছে মানুহ থাকে বাৰু বৰ্তমান।